আপোনালোকে চাই আছে HRKG লাইভ। ব্লু ফিল্মৰ বিৰোধিতা কৰি ইতিমধ্যে বৰলা শিক্ষিত সন্থাই ঠায়ে ঠায়ে মৌন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। মোৰ প্ৰথম তফন তুমি, মোৰ মাজত তফন তুমি, তাৰ আগৰ তফন তুমি তুমি, তাৰ পিছৰ তফন তুমি, মোৰ লাষ্টৰ তফন তুমি 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 তুমি। জীবনে আমনি করে মোর বেহাল মুকুরে মাঝতে চলে। তুই কি কৰিছ? এ ব্লু ফিল্মৰ ট্ৰেইলাৰটা চাই আছো, কাম নাই যে ব্লু ফিল্মত চলে সংগঠনটো খুলিছোহে। ঐ তই কি কৰিছ? তই সন্থাৰ সদস্যবিলাকৰ নাম লিখি আছো মই। ইহে কামৰ মানুহ তোৰ কোনো তাক মই এইটো দায়িত্ব দি দিছো। তোৰতো অন্য কাম নাই আৰু। আহি বহিছিলোহে লাইনডাল গ'লে। ইনভাৰ্টাৰ এটাহে আনিব লাগিব। আচ্ছা, তই যে ইনভাৰ্টাৰ আনিম বুলি কৈছ, পইচা ক'ত পাবি এতিয়া? পইচা আহিবলেতো আমাৰ সংস্থাটোতো ফেমাছ কৰিব লাগিব। সংস্থাটো ফেমাছ কৰিবতো লাগিবই। সংস্থাটো ফেমাছ কৰিব হ'লে কিন্তু আমি আন্দোলন কৰিব লাগিব। আন্দোলন নকৰিলে সংস্থাটো ফেমাছ নহয়। যি টি টপিকৰ ওপৰতটো আন্দোলন কৰিলে নহ'ব। এটা ট্ৰেণ্ডিং টপিকৰ ওপৰত আন্দোলন কৰিলেহে আমি ফেমাছ হ'ব পাৰিম। ট্ৰেণ্ডিং টপিক মানে আমি কাৰ বিৰোধী আন্দোলন কৰোঁ। নাই 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 নাই, এইবোৰ কৰি ৰঙা ঘৰা লৈ আহিবৰ মন নাই ভাই। সংস্থাটো খুলিছোহে ৰ। আমি এটা কাম কৰিব পাৰোঁ। কি এই 9 চেণ্টাৰত যে আহিছে ব্লু ফিল্ম, সেইখন তামাম ট্ৰেণ্ডিঙত আছে জাননে? আমি যদি সেইখনৰ ওপৰত বিৰোধিতা কৰোঁ, আমাৰ সংস্থাও হিট আৰু ব্লু ফিল্মখনো হিট। ঐ, সেইখনৰ বিৰোধিতা নকৰোঁ নেকি বুজিছ? অসমীয়া ব্লু ফিল্ম এখন হলত চাবলৈ ইচ্ছা এটা আছিল বুজিছ। যদি কেনেবাকৈ বন্ধ হৈ গ'ল, সেই চিনেমাখনটো আমি চাবলৈ নাপাওঁ। আন্দোলন কৰিলে কিবা বন্ধ হয় নেকি? কত মূল্য বৃদ্ধিৰ ওপৰত মানুহে আন্দোলন কৰিলে, আজিলৈকে মূল্য বৃদ্ধি কমিল জানো? ক'ত ফিল্ম বন্ধ হ'ব আন্দোলন কৰিলে? তই কিন্তু মোবাইল চাইছে এটা কাম ভাল কৰিলি। টপিকটো কিন্তু বঢ়িয়া হৈছে। এনেকৈ মাৰে নেকি কথাটো কওঁতে? এই ৰ না, এতিয়া কিন্তু আমাৰ নেক্সট কাম কি হ'ল জানানে? কি হ'ল? নেক্সট কাম হ'ব মিছন ব্লু ফিল্ম। তথাপিও মনটো বেয়া লাগি থাকিব আৰু বন্ধ হৈ গ'লেতো চাবলৈ নাপামেই আৰু। এইবোৰ কথা বাদ দে, এতিয়া আমি ব্লু ফিল্মৰ ওপৰত জংগী আন্দোলন গঢ়ি তুলিম। মোৰ ঘৰত কি ভেজাল চলি থাকে তহঁতে কিবা জানা নেকি? এইবিলাক চব ভেজাল তহঁতৰ ঘৰতে আৰু আমিতো লাটছা মই পাৰিম, মই কৰিব লাগে কৰিম, পাতিব লাগে পাতিম। সকলোৱে মনত ৰাখিব দেই, 9 ছেপ্টেম্বৰ 2022 আহি আছে ব্লু ফিল্ম। সকলো আহিব দেই ছবি গৃহলৈ। পুৰণ হাত সেইবোৰত চাৰ্চ কৰি থাকিলে নাপাব, কিন্তু ছবি গৃহত গ'লেহে পাব। 9 ছেপ্টেম্বৰ ছবি গৃহত লগ পাই আছো দেই। লগ পাম দেই, মই কিন্তু একেবাৰে ছাকচেছ পাৰ্টিতে লগ ধৰিম। ব্লু ফিল্ম চিনেমাখনৰ কাহিনীটো এখন ব্লু ফিল্ম নিৰ্মাণক লৈ। লকডাউনৰ সময়ত অসমৰ 3জন যুৱকে এখন ব্লু ফিল্ম নিৰ্মাণ কৰিব চেষ্টা কৰে আৰু তাক লৈ গোটেই ঘটনাটো। কিন্তু চিনেমাখনৰ আচল কি বুলি কওঁ মিনিংটো, চিনেমাখনৰ আচল উদ্দেশ্যটো লুকাই আছে চিনেমাখনৰ শেষত। চিনেমাখন ব্লু ফিল্ম নিৰ্মাণ হোৱাৰ পিছত আচলতে সেই 3জন যুৱকে কি কৰে, বা চিনেমাখন নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকে চিনেমাখনক লৈ আচলতে তেওঁলোকে লোৱা পদক্ষেপখিনিক লৈ আচলতে চিনেমাখন। কিন্তু সকলো প্ৰশ্নৰ উত্তৰ দৰ্শকে পাব 9 ছেপ্টেম্বৰত। গতিকে আহক চিত্ৰগৃহলৈকে 9 ছেপ্টেম্বৰত চাবলৈ ব্লু ফিল্ম।